Hello and welcome to my YouTube channel. মই প্ৰস্তুতি ফুকনে আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আছোঁ এটা আমি বিশেষ অনুষ্ঠানত অনুষ্ঠানটি হ'ল যে আমাৰ বিশিষ্ট অসমীয়া বোলছবি পৰিচালক অসমীয়া বুলি ক'লে আচলতে ভুল হ'ব অসমীয়া আৰু হিন্দী বোলছবি পৰিচালক প্ৰখ্যাত জাহ্নু বৰুৱাদেৱৰ আজি জন্মদিন গতিকে আজি মই বিশেষ এটা অনুষ্ঠান আছোঁ তেওঁৰ জন্মদিনত কাৰণ তেওঁৰ জন্মদিনটো মোৰ বাবে বিশেষে হয় আৰু আমাৰ সমগ্ৰ অসমবাসীৰ বাবেও বিশেষ কাৰণ কিয়নো ইমান এজন ডাঙৰ ইমান এজন প্ৰখ্যাত ইমান এজন সন্মানীয় ব্যক্তি আজি দিনটোতে জন্মগ্ৰহণ কৰিছিলে আমাৰ যিগৰাকী অসমৰ গৌৰৱে আমি তেওঁৰ বাৰ্থডেটোত আচলতে তেওঁৰ বাৰ্থডেটো পাতিছে জন্মদিনটো পাতিছে পাটচাকুত পাতিছে আৰু বকতা খালৈকুকুৰা সংস্কৃতি জনকল্যাণ সমিতি পাঠাকু শাখা সমিতি উদ্যোগত পাতিছে আৰু য'ত পাতিছে সেইটো হৈছে বকতা পাৰিজাত প্ৰগতি সংসদ তাত পাতিছে গতিকে মই আপোনালোকক দেখাই যাম কি কিনো হয় কেনেকৈ অনুষ্ঠিত কৰে স্থানীয় ৰাইজে চাই যাব আৰু তেওঁৰ জন্মদিন উপলক্ষে কণ কণ মইনা মইনীসকলে কণ কণ ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ প্ৰতিচ্ছবি অংকন কৰিছিলে আৰু সেইসমূহ এই স্ক্ৰীণখনতে লভাৰ আৰম্ভণি কাৰ্য কৰিবলৈ লৈছে এটি সমদল সংগীতেৰে পোৱালীবিলাকক পৰিচালনা কৰা বোলছবিবিলাক মোৰ কমেণ্টত প্লিজ জনাব কিমান জানে আমি চাওঁচোন কোনে কিমান জানে ইম্পৰ্টেণ্ট এটা কথা হ'ল যে জাহ্নু বৰুৱাদেৱৰ জন্মস্থান হৈছে এই পাটচাকু মানে বকতা অঞ্চলটোতে তেওঁৰ জন্মগ্ৰহণ কৰিছিলে গতিকে আমাৰ ঠাইতে তেওঁ জন্মগ্ৰহণ কৰিছে যে আমি অলপ তেওঁক লৈ বেছি গৌৰৱান্বিত হওঁ বকতাবাসী ৰাইজ সেয়েহে খুব ভাল লাগিছে তেওঁৰ আজি জন্মদিন অনুষ্ঠানটোত গোটেই গান গালে কেইবাগৰাকী শিল্পী আহিছিলে গান গাবলৈ গালে খুব অনুষ্ঠুপীয়াকৈ পাতিছে যদিও খুব ধুনীয়া হৈছে এতিয়া অলপ খন্তেক সময়ৰ পিছতে তেওঁৰ লগত ভিডিঅ' কনফাৰেঞ্চতে আমি তেওঁক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিম আৰু ইয়াতে উদযাপন সমিতি আৰু এটা দফা ৰাখিছে যে তেওঁলৈ এটা আশীৰ্বাদ অনুষ্ঠান বুলি গতিকে তেওঁ যাতে দীৰ্ঘায়ু কামনা কৰিছোঁ আমি তেওঁ দীৰ্ঘজীৱী হওক তেওঁ আমালৈ আৰু ধুনীয়া ধুনীয়া অৱদান আগবঢ়াই থৈ যাওক আমাক গৌৰৱান্বিত কৰা সদায় আমাৰ পাথেয় হৈ ৰওক ইমানখিনি কামনা কৰিছোঁ গতিকে মোৰ ব্লগটো চাই যাব আজি মোৰ ব্লগটো ইমান ভাল হোৱা নাই মানে মই ক্লিপবিলাক ভালকৈ ল'ব পৰা নাই গতিকে চৰি বাট আই উইল আপলোড দিছ ব্লগ চিয়'ৰ উই আৰ ছ' হেপী জাহ্নু বৰুৱা ছাৰ আমাৰ অনলাইনত সংযোজিত হৈ গ'ল আমি তেওঁক এতিয়া দেখি এয়া জাহ্নু বৰুৱা ছাৰ আহি গ'ল আমাৰ লগত মই ভালকৈ দেখাব পৰা নাই ষ্টিল আই এম ট্ৰাইং ইয়াত প্ৰতিপ্ৰজীৱন কৰি লৈছে তেওঁৰ দীৰ্ঘায়ু কামনা কৰি আমি তাই জন্মিং বুলি কওঁ আমি জন্মিং দিবৰ কাৰণে আগবাঢ়িছোঁ সকলোকে সহযোগিতা কৰিবৰ কাৰণে জনাইছোঁ দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি তেওঁক এজোলোকা আশীৰ্বাদ দিছে আৰু সেই আশীৰ্বাদ টাই ভাষাত দিছে আজি মই আপোনালোকৰ লগত এনেধৰণে কথা দুষাৰমান পাতিবলৈ পাই মই নিজে আনন্দিত হৈছোঁ নিজে সুখী হৈছোঁ আৰু এইটো যে অনুষ্ঠানটো পাতিছে বিশেষকৈ জাহ্নু বৰুৱা ছাৰ যিহেতু মুম্বাইত আছে তেওঁ যিহেতু আমাৰ লগত অনলাইন যোগেদিহে সংযোজিত হৈ আছে গতিকে তেওঁৰ বাবে থকা উপহাৰ তেওঁৰ বাবে আয়োজন কৰা উপহাৰ তেওঁৰ পৰিয়ালক জ্ঞাপন কৰা হৈছে জাহ্নু বৰুৱা ছাৰৰ যিবিলাক কৰ্মৰাজি আৰু সেই কৰ্মৰাজিৰ বাবে তেওঁ লাভ কৰা বঁটাসমূহ আমাক এনেদৰে প্ৰদৰ্শিত কৰিছে দলীয় নৃত্য পৰিৱেশন হ'ব এতিয়া আমি সেইটো উপভোগ কৰিম মই আইতা দেউতা নাই মই সৰু হৈ থাকোঁতেই মৰিলে
আৰু তোমাৰ ভাই ককাই বাই ভনী ককাইটো এটা আছে তেওঁ গাঁৱতে থাকে নেকি সি জেলত আছে আজি আমি সকলোৱে একেলগে এতিয়া উপভোগ কৰি আছোঁ জাহ্নু বৰুৱাদেৱৰ ফিৰিঙতি মুভিখন খুবেই মনোমোহা খুবেই ধুনীয়া আপোনালোক যিগৰাকী নৱপ্ৰজন্মই নাই চোৱা চাওক প্লিজ চাওক বহুত বেছি ভাল লাগিব মনটো চাই দিয়াৰ পিছত আৰু মানে সেই সময়ত ইমান ষ্টেণ্ডাৰ্ড চিন্তাধাৰা মইতো ক'ব নালাগে মানে প্লিজ চাওক আৰু যিসকলে জানে জাহ্নু বৰুৱাদেৱৰ কমেণ্ট বক্সত মোৰ ল'ৰা ছোৱালী নাই বুলি একেবাৰে অৱহেলা নকৰিবা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰি দিব ভাবিয়ে আহিলে বাই কথা